নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আমি ৰাশি কেইটাৰ নাম জানো। মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ, মীন। এই হ'ল আমাৰ দ্বাদশ ৰাশি। কেতিয়াবা এনেকুৱা কিছুমান সমস্যাত পৰা যায় যে কোনোৱে কয় যে মোৰ ৰাশিটো এৰিছ। এনেধৰণে ক'লে আমি কেতিয়াবা বৰ বিমূৰত পৰোঁ। তাৰ মানে বা কি ৰাশি ওলালে এইটো? কাৰণ আমি ইংৰাজীৰ নামটো বহুতেই নাজানো। আজি সেই হেতুকে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ অসমীয়া যি 12টা ৰাশি সেই 12টা ৰাশিৰ ইংৰাজীৰ নামসমূহ ক'বলৈ বিচাৰিছো। আহকচোন আমি জানো যে আমাৰ অসমীয়া দ্বাদশ ৰাশিৰ ইংৰাজীৰ নামসমূহ। মেষ ৰাশিক ইংৰাজীত এৰিছ বুলি কোৱা হয়। ARIES এৰিছ। এইবাৰ জানক বৃষ ৰাশি। বৃষ ৰাশিৰ ইংৰাজীৰ নাম হ'ল টৰাছ। TAURUS। এইবাৰ জানক মিথুন ৰাশিৰ। মিথুন ৰাশিৰ ইংৰাজী নাম হৈছে জেমিনি। GEMINI। এইবাৰ জানক কৰ্কট ৰাশিৰ। কৰ্কট ৰাশিৰ ইংৰাজীৰ নাম হৈছে কেঞ্চাৰ। CANCER। সিংহ ৰাশিৰ ইংৰাজী নাম হৈছে লিঅ'। LEO। লিঅ'। কন্যা ৰাশিৰ ইংৰাজী নাম হৈছে ভাৰ্গো। VIRGO। তুলা ৰাশিৰ ইংৰাজী নাম হৈছে লিব্ৰা। LIBRA। এইবাৰ জানক বৃশ্চিক ৰাশিৰ ইংৰাজী নাম হৈছে স্কৰপিয়ন। SCORPION। স্কৰপিয়ন। এইবাৰ জানক ধনু ৰাশিৰ ইংৰাজী নাম হৈছে সাগিটাৰিয়াছ। SAGITARIUS। মকৰ ৰাশিৰ ইংৰাজী নাম হৈছে কেপ্ৰিকৰ্ন। CAPRICORN। কেপ্ৰিকৰ্ন। এইবাৰ জানক কুম্ভ ৰাশিৰ ইংৰাজী নাম একুৱাৰিয়াছ। AQUARIUS। এইবাৰ জানক মীন ৰাশিৰ ইংৰাজী নাম হৈছে পাইচিছ। PISCES। পাইচিছ। গতিকে চাওক, আমি আমাৰ অসমীয়া নামসমূহ জনাৰ লগতে ইংৰাজী নামসমূহ জনাটো অত্যন্তই দৰকাৰ। সেয়েহে আজি মই আপোনালোকক অৱগত কৰিলো। আশা ৰাখিছো ভিডিঅ'টো চাই বহুত ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিয়কচোন। আপোনালোকে চাই কিন্তু লাইক কমকে কৰে। মই ভাবো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে, কিন্তু লাইক কৰিবলৈ পাহৰিছে। আৰু শ্বেয়াৰ কৰিব। সকলোৱে জানক, তাৰ বাবে শ্বেয়াৰ কৰিব। আগলৈ মই আপোনালোকক ভিডিঅ' দি থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া আছে। প্ৰতিশ্ৰুতি মই দিছোঁ। আপোনালোকক বহুতো সৰু সুৰা নজনা কথা জনাই থাকিম। সকলোৱে কুশলে থাকক। ধন্যবাদ।